হঠাৎ ঘৰৰ সদস্য এজন যদি বেমাৰ হৈ হস্পিটেলাইজ হৈ থাকে, ৰাতিপুৱাৰ পৰা ৰাতিলৈকে ডেইলি ঘৰৰ যিখন ৰুটিন ফ'ল' কৰা হয়, গোটেই কামবোৰেই যেন ওলট পালট হৈ যায়। 6:45ত মই ছোৱালীক স্কুল বাছত উঠায়ে হস্পিটেল পালোহি। ভিডিঅ'টোত দেখিলে হস্পিটেল পায়ে কেণ্টিনৰ পৰা হাজবেণ্ড আৰু মোৰ কাৰণে দুকাপ চাহ ল'লোঁ। চাহ খায়ে ৰুমৰ পৰা বাহিৰত বহিলোহি, কাৰণ ৰাতিপুৱাৰ চাফাই কাম চলিছে। হাজবেণ্ডক খবৰ কৰিবলৈ মানুহ আহি থকা দেখি কেবিন এটা বুক কৰি হাজবেণ্ডক কেবিনলৈ আনিলোঁ। 8টা বজাত হস্পিটেলত থকা কেণ্টিনখনৰ ব্ৰেকফাষ্ট হৈ যায়। গ্ৰাউণ্ড ফ্ল'ৰত থকা কেণ্টিনৰ পৰা ৰুটি, ঘুগনি, আচাৰ লৈ হাজবেণ্ডৰ ওচৰ পালোঁ। হাজবেণ্ডৰ ব্ৰেকফাষ্ট কৰা হ'লেই মই ঘৰলৈ গৈ দুপৰীয়াৰ কাৰণে ভাত বনাই আকৌ আহিম। ব্ৰেকফাষ্ট, মেডিচিন, বেলেগ বেলেগ টেষ্টৰ কাৰণে তলত থকা কাউণ্টাৰত পইচা জমা কৰা তল ওপৰ কৰি কৰি মোৰ ভাল এক্সাৰচাইজ হৈছে। ৰাতিপুৱাই মোৰ ভণ্টি, হাজবেণ্ড, ভিনদেউ হস্পিটেলত হাজিৰ হ'ল। ডক্টৰে বহুতকেইটা টেষ্ট কৰিবলৈ দিছে, সেয়ে নাৰ্ছে পেচেণ্টৰ ব্লাড ল'লেহি। হাজবেণ্ডৰ ওচৰ পাওঁতেই নাৰ্ছে দৰৱৰ দীঘল লিষ্ট এখন দিয়াত তলত থকা ফাৰ্মাচীখন পালোগে।